নমস্কাৰ স্বাগতম আপোনাক মোৰ আন এটা ভিডিঅ'লৈ আৰু এইটো ভিডিঅ' না আপোনাৰ ৰেচিপি ভিডিঅ' হয় না ট্ৰেভেলিং ব্লগ আৰু না কিবা টিপছ দিম এইটো অলপ বেলেগ হয় ভিডিঅ'টো আৰু ইয়াৰ ষ্টাৰটো সেইজনো বেলেগ হয় ভিডিঅ'টো কৰিব মোৰ লাইফ লাইন মোৰ ল'ৰা দক্ষ আৰু তাৰ ফ্ৰেণ্ডে আৰু আজি আপোনাক ইন্ট্ৰডিউচ কৰা মোৰ ল'ৰাটোৰ লগত আহক প্ৰথমতে মই ইন্ট্ৰডিউচ কৰাই দিছোঁ এইটো মোৰ ল'ৰা দক্ষ কোৱা কি নাম তোমাৰ কৈ দিয়া দক্ষ সিং ওকে আৰু মোৰ নেক্সট লাইফ লাইনটো হ'ল এইজনী মোৰ ছোৱালী তাই ব্যস্ত দেই তাই কামত ব্যস্ত দক্ষ আৰু চিষ্টাৰ সানভিকা ইহঁতৰ নাম দুটা আপুনি গম পালে দক্ষ আৰু সানভিকা আৰু এই দুটা মোৰ লাইফ লাইন আৰু এই দুটা মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চবৰে নিজৰ ল'ৰা ছোৱালী ইম্পৰ্টেণ্ট হয় লাইফ লাইন হয় তো ইহঁত দুটা মোৰ লাইফ লাইন হয় তো আজি ভিডিঅ'টো কৰিব মোৰ ল'ৰাই নিজৰ ফ্ৰেণ্ডৰ লগত মোৰ ফ্ৰেণ্ডৰ নাম হয় ৰাণা মালি আৰু তাৰ ফ্ৰেণ্ডৰ নাম হয় ৰাণা মালি তেওঁৰ লগত মই ইন্ট্ৰডিউচ কৰাই দিম বাৰু ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰিম ভালকৈ যেতিয়া মানে কিহৰ ওপৰত ভিডিঅ'টো আপোনালোকে দেখিব তেতিয়া আপোনাক মই ইণ্ট্ৰ' দি আছোঁ আৰু এইটো ভিডিঅ' যিটো মই কৰি আছোঁ এইটো ভিডিঅ' বুলি নহয় এইটো এটা মানে কি বহুত মাকৰ প্ৰব্লেম যে বাচ্চাবোৰে এইটো নকৰে সেইটো নকৰে এইটো নাখায় সেইটো নাখায় এইটো আপোনালোকৰ কাৰণে এটা ট্ৰিক হয় যে এইটো কৰিলে আপোনালোকৰ বাচ্চাক যেনেকৈ নহওক বস্তুটো কৰাব পাৰিব কাৰণ মই এইটো কৰি পাইছোঁ আৰু মই প্ৰুফো পাইছোঁ মানে মোৰ ল'ৰাই এইটো কাম কৰিলে আৰু এইটো কথা ক'লে সি কৰে সেইটো কাম যিটো কাম সি বহুত ভাল পাওঁ আৰু সি ফ্ৰুটছ বহুত ভাল পায় তো আইডিয়াটো হৈছে চাগে অকণমান হ'লেও যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব বা ফ্ৰুটছৰ কথা কৈছোঁ যেতিয়া ফ্ৰুটছটো নিশ্চয় থাকিবই লাগিব তো আপোনাক মই দেখাই আছোঁ বাৰু তো ফ্ৰেণ্ডছ এতিয়া আপোনালোকক মই ইণ্ট্ৰ' কৰাই দিছোঁ ফাৰ্ষ্টৰ ইণ্ট্ৰ' আপোনাক মোৰ ল'ৰাটোৰ লগত কৰালোৱে দক্ষ সিং দক্ষ হাই কৰা আৰু তাৰ ফ্ৰেণ্ড ৰাণা মালি ৰাণা হাই তো আজি এতিয়া আপোনালোকক ইহঁত দুটাৰে মাজত চেলেঞ্জ দেখাম আৰু বাচ্চাৰ চেলেঞ্জ চাবলৈ অলপমান ইণ্টাৰেষ্টিঙো হ'ব কাৰণ ময়ো নাজানো কোন জিকে কোন হাৰে আৰু কোন কিমান কেপেবল হয় ফাৰ্ষ্ট টাইম ময়ো গম পাম কিন্তু চেলেঞ্জটো অলপ হেল্ডি চেলেঞ্জ হয় কি বস্তু চেলেঞ্জ কৰাম চকলেটৰ কৰাম আইচক্ৰীমৰ কৰাম নে কিহৰ কৰাম আপোনালোকে গেছ কৰকচোন এনেও হিণ্টটো অকণমান আগতে মই কৈছোঁ আপোনালোকক দিয়া গৈছিলে চেলেঞ্জটো হ'ল আপোনাৰ টেন ফ্ৰুটছৰ ওপৰত তো এতিয়া ফ্ৰুটছৰ চেলেঞ্জটো ষ্টাৰ্ট কৰিম ঠিক আছে কোনে জল্দি খতম কৰে দেই আৰু খতম কৰিলে গিফ্টটো আছে দিয়া 1 2 3 ষ্টাৰ্ট তো ভিউয়াৰ্ছ মই অলপ ফাষ্ট কৰি দিছোঁ এইখিনি কাৰণ ইহঁতৰ এইখিনি ফিনিছ কৰোঁতে 5 মিনিটমান লাগিছে তো সেইখিনি সময় মই ফাষ্ট কৰি দেখালোঁ তো এইটো এটা মোৰ ট্ৰিক হয় মানে কি আজিকালি বাচ্চাবোৰে কম্পিটিশ্যনটো নেদেখালে সিহঁতে ট্ৰাই নকৰে মোৰ ল'ৰাই বিশেষকৈ যেতিয়াও খাব দিওঁ সদায় লেট খাবলৈ নোখোজে বা দেৰি কৰে কিন্তু যেতিয়াই কম্পিটিশ্যন কৰোঁ যেন মই আৰু বাপেকে যদি খাই আছে চোৱা পাপা ফিনিছ হ'ব এই তোমাৰ নহ'ল পাপা ফাৰ্ষ্ট হ'ব তুমি নোহোৱা এই তুমি এইকণ জেগা যাব নোৱাৰা পাপা ফাৰ্ষ্ট হৈ গ'ল চোৱা তেতিয়া মানে সি জল্দি কৰি দিয়ে যিটোক আমি নোৱাৰোঁ বুলি আগতে কৈ লয় তো আপুনি এইটো ট্ৰাই কৰি চাব আৰু মই জানো এইটো বহুত ৱৰ্ক কৰে আৰু মোৰ ক্ষেত্ৰতো কৰিছে আপোনালোকৰ ক্ষেত্ৰতো কৰিব হাই দেখিলে এতিয়া চেলেঞ্জ ভিডিঅ'টো কেনেকৈ কৰিলোঁ আমি ইহঁত দুইটাই ফ্ৰুটছ নাখায় কম খায় আজি ইহঁতে চেলেঞ্জ কাৰণে ফ্ৰুটছ ইমানখিনি খাই দিলে এতিয়া ক'ব ধৰিছে পেট ফুল হৈ গ'ল কিন্তু হেল্ডি বস্তু খুৱাইছোঁ তো একো বেয়াটো হোৱা নাই ফুচকা চেলেঞ্জ চকলেট চেলেঞ্জ কৰিম ইহঁতৰ ক্ষতি হ'ব ইহঁতৰ বেয়া হ'ব ফ্ৰুটছ খাইছে এনাৰ্জি পাইছে হয়নে নহয় কোৱা য়েছ মোৰ ল'ৰাটো অকণমান দুখী দেই কাৰণ ই আজি হাৰিলে একো নহয় নেক্সট টাইম জিকিব হয়নে ভিউয়াৰ্ছ তো এতিয়া আমি চেলেঞ্জ ৰাখিছিলোঁ কণ্ডিশ্যন আছিলে যোন জিকিব সি গিফ্ট পাব আৰু যোন হাৰিব সি পানিছমেণ্ট এতিয়া গিফ্টটোতো মই ৰেডি কৰিলোঁ আৰু বাচ্চাৰ কাৰণে চবতছে ভাল গিফ্ট কি হ'ব চকলেটছ তো এইটো চকলেটছ পালে ৰাণাই লোৱা আৰু মোৰ ল'ৰা বহু পানিছমেণ্ট কি পানিছমেণ্ট হয় কোৱা ভয় নকৰিবা তাত মোৰ ল'ৰাটো বহুত নাৰ্ভাছ হৈছে
ভিনেগাৰ খাব লাগিব আৰু সি টেঙা খুব বেয়া পায় দেই সেইকাৰণে বেছি চখ হৈছে লগতে পানী গিলাচটো দি দিছোঁ বাৰু মই এইটো পানী এক চিপ লৈ লোৱা ষ্ট্ৰং বাচ্চা হয় দেই মোৰ বহুত ষ্ট্ৰং হয় পাঞ্জাবী হয় ন পাঞ্জাবী তো এতিয়া আপোনাক দেখাই আছোঁ দেই মোৰ ল'ৰাটো কেনেকৈ ভিনেগাৰ খাব চাব এইটো বটল খুলিলোঁ বেয়া পাইছে মোক দে ল'ৰা এইটো চাব ভিনেগাৰ লৈছোঁ এইটো ভিনেগাৰ ঢালিছোঁ চাব দেই তো এয়া ভিনেগাৰ চাওঁ মুখখন খোলা লোৱা একো নহয় এয়া দেখিলে কেনেকুৱা লাগিছে অ' মা ই টেঙা বহুত বেয়া পায় দেই সেইকাৰণে সি খাবই নোৱাৰে তো আজিৰ চেলেঞ্জটো এইখিনিতে শেষ কৰিছোঁ আপোনালোকে জনাব কেনেকুৱা লাগিলে আৰু মোক অকণমান আইডিয়া দিব যে আৰু কিহৰ ওপৰত মই ভিডিঅ' বনাব পাৰোঁ লোৱা পানী লোৱা মোৰ ল'ৰাটো পুৰা ৰঙা হৈ গৈছে থেংক ইউ বাই বাই